এই যে মছলাটো দেখিছে এইটো পিঁয়াজ আদা নহৰু কেঁচা জলকীয়া জিৰা গুড়ি ধনিয়া গুড়ি জলকীয়াৰ গুড়ি এই সকলোবোৰ দিছোঁ তেলটো মিঠাতেল দিছোঁ দি পেলাই মছলাখিনি ভাজি আছোঁ আজি বনাম তাৰ লগত মই মটৰ আৰু পনীৰ আৰু তাত অকণমান টমেটো চচ দিম মছলাটো ভাজা হৈ গ'ল এতিয়া তাত পনীৰখিনি দিম আৰু পনীৰ মই নাভাজো কেঁচা কেঁচাই দিওঁ আপোনালোকে ভাজিলে যদি ভাল পায় তেতিয়া ভাজি দিব আৰু এতিয়া অলপ সময় ঢাকনখন দি পেলাই থৈ দিম এতিয়া 10 মিনিটৰ কাৰণে মই ঢাকনিখন লগাই দিলোঁ এয়া চাও হৈ গ'ল মটৰ পনীৰ চব্জিটো আমাৰ গ্ৰেভিটো ধুনীয়া হৈছে আৰু ৰংটো ধুনীয়া হৈছে